এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কথিকাৰ অনুষ্ঠানত এতিয়া শুনক বিশ্বজ্যোতি শইকীয়াৰ কথিকা বন্ধুপ্ৰিয় মানুহজন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। মানুহৰ জীৱনত বন্ধুৰ প্ৰয়োজন অনস্বীকাৰ্য। বন্ধুবিহীন জীৱনৰ মাদকতা আছে বুলি ক'ব নোৱাৰি। সেইগৰাকীয়ে ভাল বন্ধু বা বান্ধৱী যিগৰাকীয়ে বন্ধু বান্ধৱীৰ ভালটোক প্ৰশংসা কৰে আৰু কিবা বেয়া দেখিলে সোঁৱৰাই দিয়ে বা সমালোচনা কৰে। আনহাতে সংগদোষত বহুতৰ জীৱন ধ্বংস হোৱাৰ নজিৰো নোহোৱা নহয়। সেয়েহে জীৱনত বন্ধু নিৰ্বাচনত সতৰ্ক হোৱাটো অত্যন্ত জৰুৰী। অৱশ্যে আমাৰ এই আলোচনাত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱনত আশৈশৱ বন্ধুৱে কেনে যোগাত্মক প্ৰভাৱ পেলাইছিল সেই বিষয়েহে কিছু কথা পাতিবলৈ লোৱা হৈছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই 1948 চনত 3টা বিষয়ত লেটাৰ নম্বৰ সহ ষ্টাৰ পাই নগাঁও গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু তেখেতে সেই স্কুলখনত পঢ়িবলৈ সুযোগ পোৱা কথাটোত বন্ধুৰ সংগৰ আমোদজনক এটা কাহিনী জড়িত হৈ আছে। সেয়া হৈছে শৈশৱকালৰ কোনোবা এদিন আগবেলা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই তেখেতসকলৰ চুবুৰীৰে নুৰুল হক নামৰ বন্ধুজনৰ সৈতে খোজ কাঢ়ি গৈ নগাঁও গভৰ্ণমেণ্ট হাইস্কুলৰ ওচৰ পালেগৈ। দূৰৰ পৰাই স্কুলখনৰ বাকৰিত তেখেতসকলৰ বয়সৰ বহুতো ল'ৰা গোট খাই থকা দেখা পাই কিনো হৈছে বুলি ভাবি স্কুলখনৰ মূল প্ৰৱেশদ্বাৰেৰে সোমাই গৈ জানিব পাৰিলে যে অলপ পাছতে ক্লাছ 3ত এডমিশ্যনৰ কাৰণে পৰীক্ষা লোৱা হ'ব। সেই মুহূৰ্ততে দুয়ো বন্ধুৱে চিট পৰীক্ষা দিয়াৰ সিদ্ধান্ত লৈ আগ তাক খুজি একোখিলাকৈ কাগজ আৰু একোডালকৈ পেঞ্চিল যোগাৰ কৰি পৰীক্ষা পতা লোকসকলৰ ওচৰলৈ গৈ নাম লিখুৱাই পৰীক্ষাত বহিছিল। নকলেও হ'ব যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সেই পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও গভৰ্ণমেণ্ট হাইস্কুলৰ ছাত্ৰ হ'বলৈ সুযোগ লাভ কৰি স্কুলখনকো গৌৰৱান্বিত কৰিছিল। ডক্টৰ শইকীয়াৰ পৈতৃক ঘৰ আছিল নগাঁৱৰ ফৌজদাৰী পট্টিত। তেখেতসকলৰ ঘৰৰ কাষতে জুপুৰি সাজি থাকি নগাঁৱৰ কোৰ্টত মোহৰীৰ কাম কৰা ৰামজয় চৰকাৰ নামৰ মোহৰী বাবুৰ তত্বাৱধানত থাকি পঢ়া শুনা কৰা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সমনীয়া এজাক ল'ৰাৰ সুশৃংখল জীৱন যাপনে তেখেতৰ জীৱনকো স্পৰ্শ কৰিছিল। এই কথা আমাৰ বহুতৰে জ্ঞাত যে শৈশৱ কৈশোৰৰ কালছোৱাত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নাছিল। তেখেতসকলৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় আছিল যে স্কুলৰ পৰা আহি তেখেতে যি দুটামান ভাত খাইছিল সেইকেইটা বচাবলৈ মাকে কেতিয়াবা লঘোণ দিবলগীয়া হৈছিল। আৰ্থিক অৱস্থাৰ জোৰা মাৰিবৰ কাৰণে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ পিতাকে নগাঁৱৰ বৰবজাৰত শাৰী শাৰীকৈ থকা পাচলিৰ দোকানবোৰৰ মাজতে এডোখৰ ঠাইত মাটিত থৈলা এখন পাৰি তাৰ ওপৰতে খেতিয়ক বা বেপাৰীৰ পৰা কম দামত 1-2 মানকৈ কিনি লোৱা আদা, পিঁয়াজ, জলকীয়া আদিৰ দোকান এখন দিছিল। ইফালে ঘৰত মাকে বাৰীৰ মধুসোলেং, পদিনা, ভাতকেৰেলা আদি মুঠি বান্ধি পাচি এটাত সজাই থৈছিল। স্কুলৰ পৰা আহিয়েই ডক্টৰ শইকীয়াই ভাতকেইটা খাই পাচিটো মূৰত লৈ বজাৰলৈ গৈছিল। অৱশ্যে স্কুলৰ লগৰ ল'ৰাৰ আগত বজাৰত থৈলাখনত বহি থাকিবলৈ বেয়া পাইছিল বাবে এদিন এজন বন্ধুক দেখি থৈলাখনৰ পৰা উঠি গৈ ইফাল সিফাল কৰি থাকোঁতে বন্ধুজনে তেখেতক দোকানখনলৈ মাতি আনি 4 অনা দি 4 ভাগ জলকীয়া কিনিছিল। ডক্টৰ শইকীয়াক সহায় কৰিবৰ বাবেই যে বন্ধুজনে সেই 4 ভাগ জলকীয়া কিনিছিল সেয়া নকলেও বুজি পায়। সেই বন্ধুজনেই পৰৱৰ্তী সময়ত ডক্টৰ শইকীয়াই MSc পঢ়ি থাকোঁতে 200 টকা দি সহায় কৰাৰ উপৰি সন্ধ্যাৰাগ, অনিৰ্বাণ আৰু অগ্নিস্নান এই 3খন চিনেমা নিৰ্মাণৰ সময়তো আৰ্থিকভাৱে সহায় কৰিছিল। আনকি ডক্টৰ শইকীয়া অসুখীয়াগাৰে হঠাৎ আমেৰিকালৈ যাবলৈ লোৱাত শৈশৱৰ সেই বন্ধুজনে উপযাচি সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। সেই সুহৃদ বন্ধুজনৰ নাম আছিল প্ৰদীপ দত্ত। এইজন প্ৰদীপ দত্তই ডক্টৰ শইকীয়াৰ জীৱনৰ প্ৰথম ফটোখন তুলিছিল। কেমেৰাটো আছিল বগীৰাম নামৰ তেখেতসকলৰে আন এজন বন্ধুৰ। তেখেতসকল 8ম শ্ৰেণীত পঢ়ি থাকোঁতে বগীৰাম নামৰ বন্ধুজনে মোনাত ভৰাই অনা বক্স কেমেৰাটোৰে প্ৰদীপ দত্তই কলঙৰ ফালৰ লোহাৰ গেটখনত আউজি থকা তেখেতৰ জীৱনৰ প্ৰথম ফটোখন তুলিছিল। স্কুলীয়া ছাত্ৰ হৈ থাকোঁতেই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই বন্ধুৰ সহযোগত বহুতো গঠনমূলক কাম কৰিছিল। সেইবোৰৰ ভিতৰত এটা উল্লেখযোগ্য কাম হৈছে উদয় নামৰ আলোচনীখন ছপা কৰি উলিওৱা কামটো। নগাঁৱৰ গভৰ্ণমেণ্ট হাইস্কুলত 9ম শ্ৰেণীত পঢ়ি থাকোঁতেই ডক্টৰ শইকীয়াই প্ৰমোদ দাস নামৰ তেখেতৰ সহপাঠী এজনক লগত লৈ ছাত্ৰৰ পৰা বৰঙণি তুলি লেখা সংগ্ৰহ কৰি উদয় নামৰ বিদ্যালয়ৰ আলোচনীখন প্ৰকাশ কৰি উলিয়াইছিল। সঁচাকৈ ভাল বন্ধুৰ সহযোগিতা পালে কিমান যে ভাল কাম কৰিব পাৰি।
ডক্টৰ শইকীয়াই সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম লগাবলৈ বুলি চাপৰমুখ ৰেল ষ্টেচনৰ পৰা মালগাড়ীত আহি নিশা 8:30 মান বজাত ছেকেণ্ড মেছত অৰ্থাৎ ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসত উপস্থিত হৈছিলগৈ। তেখেতে সেই নিশা হোষ্টেলত তেখেততকৈ আগতে আহি কটন কলেজত নামভৰ্তি কৰা স্কুলীয়া বন্ধু দেৱপ্ৰসাদ নাথৰ আলহী হিচাপে ৰাতিৰ ভাতসাজ খাই বন্ধুৰ বিচনাতে শুই হোষ্টেল জীৱন আৰম্ভ কৰিছিল। ISC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত BSc পঢ়িবলৈ বুলি ঘৰৰ পৰা পুনৰ কটন কলেজলৈ বুলি ঘূৰি আহি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মন শূন্যতাৰে ভৰি পৰিল। কাৰণ দুবছৰে যিসকল বন্ধুৰ লগত উঠা বহা আলাপ আলোচনা ৰং ৰহইচ কৰি কটন কলেজৰ জীৱন এটা গঢ়ি তুলিছিল, সেইসকল বন্ধু পুনৰ কটন কলেজত নপঢ়ি ভাৰতৰ বেলেগ বেলেগ শিক্ষানুষ্ঠানলৈ যাব বুলি জানিব পাৰি তেখেতৰ কটন কলেজত পঢ়াৰ উৎসাহ নোহোৱা হৈ গৈছিল। আনহাতে তেখেতৰ অধিকাংশ বন্ধুৱেই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ গৈছে বুলি জানিব পাৰি তেখেতৰ বিচনা পাতি হোষ্টেলতে এৰি চিকিৎসা বিজ্ঞান পঢ়িবলৈ বুলি ডিব্ৰুগড়লৈ গৈ প্ৰপত্ৰ পূৰণ কৰি এদিন কটনৰ হোষ্টেলৰ পৰা তেখেতৰ বিচনা পাতি নিবলৈ আহি দেখিলে যে তেখেতৰ কেইবাগৰাকীও অন্তৰংগ বন্ধুৱে কটন কলেজতে BSc পঢ়িবৰ বাবে নামভৰ্তি কৰিছে। বন্ধুপ্ৰিয় ডক্টৰ শইকীয়ায়ো মুহূৰ্ততে ডাক্তৰী নপঢ়াৰ সিদ্ধান্ত লৈ কটন কলেজতে পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ BSc পঢ়াৰ সিদ্ধান্ত লৈছিল আৰু ছেকেণ্ড মেছৰ 12 নম্বৰ কোঠালিতে পুনৰ বিচনা পাৰিছিল। কটন কলেজৰ সহপাঠী পাঠান হাজৰিকা অৰ্থাৎ নৃপেন হাজৰিকা আৰু প্ৰবোধ শৰ্মাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক জীৱনৰ বহুতো জটিল পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াই তেখেতক বাৰুকৈ ধন্য কৰিছিল। BSc পৰীক্ষা শেষ হোৱাৰ পাছত হোষ্টেল এৰাৰ সময়ত বিদেশত পঢ়িবলৈ যোৱাৰ সময়ত ডক্টৰ শইকীয়াই অসম এৰাৰ আগমুহূৰ্তত তেখেতৰ নগাঁৱৰ ফৌজদাৰীপট্টি ঘৰখনক বিজুলী বাতিৰ পোহৰেৰে পোহৰাই তোলাৰ ক্ষেত্ৰত সন্ধ্যাৰ আগৰ শ্বুটিঙৰ সময়ত এই দুয়োজন বন্ধুৱে কেনেদৰে সহায়ৰ হাত আগবঢ়াইছিল সেয়া জীৱন বৃত্ত নামৰ তেখেতৰ আত্মজীৱনীমূলক কিতাপখন পঢ়া প্ৰতিজন লোকৰে জ্ঞাত। এই যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিত গৱেষণা কৰিবলৈ সুবিধা পাইছিল, তাতো বন্ধুৰ সহায়ৰ এটা আমোদজনক কাহিনী জড়িত হৈ আছে। তেখেতে তেতিয়া শিৱসাগৰ কলেজৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল। সেই সময়ত তেখেতৰ অস্থায়ী ঠিকনা আছিল অৰিয়েণ্ট হোটেলৰ এটা কোঠালি। শিৱসাগৰতো বন্ধুপ্ৰিয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বন্ধু বান্ধৱৰ সংখ্যা ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছিল। পাছবেলা ঘৰত থকা সময়খিনিত কাৰোবাৰ নহয় কাৰোবাৰ পদাৰ্পণ ঘটিছিলেই বুলিব পাৰি। ঘৰত থকা বুলি গম পালে বাটেদি যোৱা বন্ধু বান্ধৱে কেতিয়াবা এনেই মাত এষাৰ লগাই যাওঁ বুলি সোমাই গৈছিল। তেনেকৈয়ে এদিন অফিচৰ পৰা ঘৰলৈ উভতি আহোঁতে মাত লগাই যাওঁ বুলি সোমাই আহিছিল শিৱসাগৰতে নতুনকৈ হোৱা বন্ধু PWDৰ চাকৰিয়াল গুৰুপ্ৰসাদ বৰুৱা। কথাৰ মাজতে গুৰুপ্ৰসাদ বৰুৱাই ডক্টৰ শইকীয়াক সুধিলে যে অসম চৰকাৰে বিদেশত পঢ়া শুনা কৰিবলৈ স্কলাৰশ্বিপ দিয়া কথাটো তেখেতে গম পাইছেনে? ডক্টৰ শইকীয়াই গম পোৱা নাই বুলি কোৱাত বন্ধু গুৰুপ্ৰসাদ বৰুৱাই গেজেটত প্ৰকাশিত এপ্লিকেশ্যন ফৰ্মখনৰ 3টা কপি নিজেই টাইপ কৰি আনি পাছদিনা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক হোটেলৰ কোঠাতে দি গৈছিলহি। বন্ধু গুৰুপ্ৰসাদ বৰুৱাৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই এপ্লিকেশ্যন ফৰ্ম পূৰণ কৰিছিল বাবেই তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ পৰা PhD লাভ কৰিবলৈ সমৰ্থ হৈছিল। লণ্ডনতো তেখেতৰ এচাম নতুন বন্ধুৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছিল। বন্ধুপ্ৰিয় এই মানুহজনে গৱেষণাৰ অন্তত PhD ডিগ্ৰী লৈ এংকৰ লাইনৰ RMS কেলিডনিয়া নামৰ জাহাজখনত স্বদেশলৈ উভতি আহোঁতেও দেশী বিদেশী বহুতো পুৰুষ মহিলা সহযাত্ৰীৰ সৈতে বন্ধুত্ব গঢ়ি তুলি পানীৰ মাজত থকা দিনকেইটাতো ভাৰতৰ গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে আন বহুতো গঠনমূলক কাম কৰিছিল। আনহাতে শৈশৱৰে পৰা বন্ধুৰ সান্নিধ্য বিচাৰি ভাল পোৱা স্বভাৱটোৱে তেখেতক অন্তঃসলীলা ফলগুৰ দৰেই সাংগঠনিকভাৱেও প্ৰবল শক্তিশালী কৰি তুলিছিল। তেখেতৰ এই সাংগঠনিক শক্তিৰ বাবেই তেখেতে যি কামতে হাত দিছিল সেই কামতে সফলতা লাভ কৰিব পাৰিছিল। বন্ধুত্বই যে জীৱনৰ শ্ৰেষ্ঠ সম্পৰ্ক সেই কথাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই তেখেতৰ জীৱনত অতি সুন্দৰ ৰূপত প্ৰমাণ কৰি থৈ গৈছে। কথিকা অনুষ্ঠানত ইমান পৰে বিশ্বজ্যোতি শইকীয়াৰ কথিকা বন্ধুপ্ৰিয় মানুহজন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শুনিলে। কথিকা অনুষ্ঠানটিৰো আজিলৈ ইমানতে অন্ত পৰিল।